আজি আকৌ ওলাইছোঁ ৰাইজ বিয়া বজাৰ কৰিবলৈ। এইফালে ধুনুক আমাৰ ঘৰত থৈ গৈছোঁ, বেয়াও লাগিছে তাইক। আনদিনা দেউতাকৰ লগত থৈ যাওঁ। এইফালে বৰুৱা চাৰিআলিত আহি ভণ্টিৰ অপেক্ষাত ৰৈ ৰৈ সৌজনী ওলাইছেহি। এতিয়া আমি আহিলোঁ কইনা চিল্ক হাউচ। আচলতে সৰু সুৰা যিমানবোৰ বজাৰ কৰা হৈছে প্ৰত্যেকটো ভিডিঅ' শ্বুট কৰি আপোনালোকক দেখুৱাব পৰা নাই, আৰু 1 মিনিটৰ মিনি ব্লগটোত বাৰু দেখুৱাটো সম্ভৱো নহয়। বাকী লং ভিডিঅ'ত অকণমান দেখুৱাইছোঁ। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে কৰি থ'ব, তেতিয়া দেখা পাব। তথাপি সকলোখিনি নহয় দেই, কাৰণ আমি দুজনী আহিছোঁ, বৰ দিগদাৰ হয় ভিডিঅ' কৰিবলৈ। এইফালে কাপোৰ কেইযোৰ কেনেকুৱা লাগিছে জনাবচোন। মোৰ কিন্তু টছত ৰঙা ফুলৰ কাপোৰ খুব বেছি ভাল লাগে। আৰু আমি কোনযোৰ ল'লোঁ এতিয়া আপোনালোকক নজনাওঁ, কাৰণ আগতীয়াকৈ দেখুৱাই দিলেতো দৰা ঘৰৰ মানুহেও দেখিব নহয় জানো। এইফালে জেন্টছৰ বাবে কিনিবলৈ আমি ইয়াত সোমালোঁ, আৰু ভণ্টিয়ে ক'লে ব'ল চিংৰা খাম। সেয়েহে আমি চিংৰা খাবলৈ আহিলোঁ, কিন্তু ভাল নহয় খাবলৈ। বাকীখিনি আপোনালোকক পিছৰ মিনি ব্লগত পাব দেই। এতিয়া আমি ঘৰলৈ যাওঁ, মোক মাইনে থ'বলৈ যায়, তাৰ অপেক্ষাত ৰৈ আছোঁ। বাৰু ৰাইজ কেনে পালে জনাব। আজিলৈ আহোঁ, বাই।